নমস্কাৰ বন্ধু বান্ধৱীসকল, কুহি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আহকচোন আজি আমাৰ ভিডিঅ'টোত কি দেখা পাব চাওক। আজি কুহি টি বাৰ এণ্ড ৰেষ্টুৰেণ্টৰ 2 বছৰ সম্পূৰ্ণ হৈছে। আজি চেলিব্ৰেশ্যনৰ কিছু অংশ আপোনালোকক দেখুৱাম। আহক চাই থাকক। আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কুহি টি বাৰৰ ওপৰত আপোনালোকৰ যথেষ্ট আশীৰ্বাদ আছে। বহুত বহুত ধন্যবাদ অসমবাসীলৈ।
আজি আমাৰ কুহি টি বাৰৰ 2 বছৰ সুন্দৰকৈ কমপ্লিট কৰিছে। তাৰ কাৰণে আমি 2 বছৰ চেলিব্ৰেশ্যনৰ কেক কাটিম। গতিকে 2 বছৰ চেলিব্ৰেশ্যন আমি এটা কেক বনাই আছোঁ। চাই থাকক, একদম সহজকৈ বনাইছোঁ কাৰণ মোৰ পূজা চলি আছে, বেছিকৈ মোৰ সময়ো নাই মোৰ হাতত। গতিকে 3-5 মিনিটৰ ভিতৰত মোৰ কেক ডিজাইন কৰি হৈ যাব লাগিব। সেয়ে একেবাৰে সহজকৈ বনালোঁ। Get ready.